মোৰ মনটো এইকেইদিন একেবাৰে ভাল নহয় জানেনে, কাৰণ মই ভিডিঅ' বনাব পৰা নাই। মোৰ দাঁত বিষ, 4টা দাঁত একেলগে গজিছে এই বুঢ়া বয়সত। এটা নহয়, দুটা নহয়, 3টা নহয়, 4টা দাঁত গজিছে। এইবোৰ চাওক, বিষৰ টেবলেট এণ্টিবায়'টিক খাই পেলাই এতিয়া বিষ কমাইছোঁ। বৰ্তমান কাম এটাত ওলাই আহিছিলোঁ, গাড়ীতে বহি আছোঁ, নাহিলে নহয় কাৰণে। এইখিনিতে আপোনালোকক এটা কথা ক'বলৈ আহিছোঁ। মোৰ ভিডিঅ'বিলাক কোনোবাই চাই পেলাই লাইক কৰে, অলপ দেৰি পিছত লাইকটো আকৌ আনলাইক কৰি দিয়ে। চেনেলটো ছাবস্ক্ৰাইব কৰে, অলপ দেৰি পিছত আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে। কাৰোবাৰ যদি ভিডিঅ' চাবলৈ মন নাযায় নেচাব, লাইক কৰিবলৈ মন নাযায় নকৰিব, বা ছাবস্ক্ৰাইব কৰিবলৈ মন নাযায় নকৰিব। কাৰণ আপোনালোক যিবিলাকে এনেকুৱা কাম কৰে তেওঁলোক হৈছে মহা পেটকুলি। কিজানি তেওঁলোকৰ ছাবস্ক্ৰাইবটোৱে বা লাইকটোৱে মই এগালমান পইচা পাই যাম। সেইকাৰণে তেনে ব্যক্তিয়ে বা তেনে লোকে মোৰ ভিডিঅ' নাচালে মই ভাল পাওঁ, বা মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিলে মই ভাল পাওঁ। বাকী মোক ভাল পোৱা ফ্ৰেণ্ডছ বহুত আছে যিসকলে মোক ছাপোৰ্ট কৰে, মোৰ ভিডিঅ' চাই ভাল পায় বা মোৰ চেনেল ছাবস্ক্ৰাইব কৰে। তেওঁলোকলৈ বহুত বহুত ধন্যবাদ থাকিল।